আজি মই ঘৰতে বনোৱা এয়া কঢ়াই চিকেন ভাতকেইটা খাই লওঁ এতিয়া সোৱাদটো কেনেকা হৈছে আপোনালোকক জনাম খাই লওঁ তেতিয়াহে গম পাম তেতিয়াহে আপোনালোকক ক'ব পাৰিম সঁচাকে বহুত টেষ্টি হৈছে আৰু এক পিস মাংস খাইছো সর্দি লাগি আছে মানে মূৰ বিষ হৈ গৈছে একদম কি খাও লাগিছে তাৰ পিছতে বলো কঢ়াই চিকেন বনাই খাও মানে বাহিৰলৈ যাবলৈও মন যোৱা নাই বাহিৰত খাবগেও মন যোৱা নাই ঘৰতে একদম বনাইছো ৰেষ্টুৰেন্টৰ ষ্টাইলত হসকে বিৰাট টেষ্টি হৈছে মা খাবো বিৰাট টেষ্টি হৈছে মাংস একদম কোমল হৈছে পুৰা আপোনালোকেও খাই চাব মজা পুৰা টেষ্টি সম্পূৰ্ণ ভিডিও দি আছো গ্ৰেভিটো যে কি কম হসকে বহুত বেছি টেষ্টি হৈছে দে গ্ৰেভিটো বেলেগ ধুনিয়া টেষ্টি হৈছে ৰেচিপি দিম চাব লগতে বনাই খাব তাৰ পাছত মোক কমেন্ট কৰিব মই যদি মিছাকে কৈছো তেতিয়া কমেন্ট কৰিব কিন্তু বনাই খাই চাই পেলে ক'ব बहुत बेसी टेस्टी वाओ सर्दी লাগি আছে ভাল লাগি গৈছে অলপ অলপ স্পাইসি হৈছে মোৰ লগত খাই আছে এফালে আমাৰ আকমানি দুজনী এয়া আমাৰ ৰাণী আৰু দেখা দিছো মোবাইলে কিবা হৈ গৈছে এফালে আমাৰ লিজা মোবাইল পৰিয়ে গৈছে দেখাওতে জলদি জলদি ভাতগিৰা খাই লও দেই হসপিটাল যাব লাগে सब पुलिसा खुआ दिया ना तुम्हें মাকৰ এগৰা খালেহে পেট ভৰে বাহিৰ আছে ইয়াত তোমাৰ ভাই দিয়াত বাহিৰ আছে হ্যাঁ Bye.